মৰমৰ ভাইটি ভণ্টিসকল, আজি আমি শিকিম কেইটামান পিন্ধা কাপোৰৰ নাম অসমীয়া আৰু ইংৰাজীত। কাপোৰ ইংলিছত ক্লথ, ধুতি ইংলিছত ধুতি বুলিয়ে কোৱা হয়। অৰণি ইংলিছত স্কাৰ্ফ, পাগৰি ইংলিছত টাৰ্বেন, তাৰপিছত জোতা ইংলিছত শ্বু, মুখা ইংলিছত মাস্ক, টুপি ইংলিছত কেপ, কঁকাল বন্ধ ইংলিছত বেল্ট, বুটাম ইংলিছত বাটন, শাৰী ইংলিছত শাৰী, বিচনাৰ চাদৰ ইংলিছত বেডশ্বীট, গাৰু ইংলিছত পিলো, আৰু ফ্ৰক ইংলিছত ফ্ৰক বুলিয়ে কওঁ। চোলা ইংলিছত শ্বাৰ্ট। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।